বন্ধু-বান্ধৱীসকল আজি শাওনৰ পোনপ্ৰথমতে দ্বিতীয়টো সোমবাৰ মই আপোনালোকক দ্বিতীয়টো মোৰ সোমবাৰত চাওকচোন অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ নলবাৰী জিলাৰ পৰা 15 কিলোমিটাৰ দূৰত অৱস্থিত এখন গাঁও, যিখনৰ নাম হৈছে বেলশৰ। আৰু এই বেলখনৰ বাকৰিতে শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয় মহাপ্ৰভুৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ হিচাপে এগছি বন্তি আৰু অকণমান পূজা আগবঢ়াৰ উদ্দেশ্যে মই আৰু মোৰ পৰিয়াল উপস্থিত হৈছিলোঁ। বন্ধু-বান্ধৱীসকল, বিল্লেশ্বৰ দেৱালয়টো হৈছে এক ঐতিহ্যমণ্ডিত দেৱালয় আৰু এই বিল্লেশ্বৰ দেৱালয়ত আহোম বংশীয় ৰজাৰ এক অৱদান আছে। এতিয়া আহোম বংশীয় ৰজা বুলি ক'লে আপোনালোকক ক'ব লাগিব, এই বিল্লেশ্বৰ দেৱালয়খন আহোম ৰজা নাগাক্ষই আছিলে আৰু এই নাগাক্ষই কি কৰিছিলে, বিল্লেশ্বৰ দেৱালয়খন স্থাপন কৰিছিল বুলি ইতিহাসত পোৱা যায়। আৰু বিল্লেশ্বৰ দেৱালয়খন প্ৰায় 1500 পৰা 2000 বছৰ পুৰণি বুলিও ইতিহাসত বা ইতিহাসবিদসকলে বিভিন্ন ধৰণেৰে ব্যাখ্যা আগবঢ়াইছে। ইয়াৰ উপৰি আপোনালোকক ক'ব খুজিছোঁ, কিছুমান পণ্ডিত আছে, ইতিহাসবিদ আছে, তেওঁলোকে আকৌ কি কয়, দ্বিতীয় শতিকাৰ নাগাংক ৰজাইহে বিল্লেশ্বৰ দেৱালয়খন নিৰ্মাণ কৰিছিল বুলি তেখেতসকলে আকৌ মত প্ৰকাশ কৰে। বিল্লেশ্বৰ দেৱালয়ত আকৌ পালবংশীয় ৰজাৰো যথেষ্টখিনি অৱদান আছে। পালবংশীয় ৰজা ধৰ্মপালে বিল্লেশ্বৰ দেৱালয়খনৰ যথেষ্ট উন্নতি সাধন কৰিছিল। এই বিল্লেশ্বৰ দেৱালয়ৰ চৌহদতে এটা পুখুৰী আছে, যিটো পুখুৰীৰ নাম হৈছে দেৱান পুখুৰী। আৰু এই দেৱান পুখুৰীটো, বিল্লেশ্বৰ দেৱালয়ৰ চৌহদত থকা এই দেৱান পুখুৰীটো কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰাই দেৱানে খন্দোৱা বুলি ইতিহাসত গম পোৱা যায়। বিল্লেশ্বৰ দেৱালয় স্থাপনৰ আঁৰত বহুত কাহিনী বা জনশ্ৰুতিমূলক কথা শুনিবলৈ পোৱা যায়। সেই মৰ্মে প্ৰাচীন কালত হেনো ৰূপনাৰায়ণ নামৰ এগৰাকী ব্ৰাহ্মণ আছিলে আৰু এই ব্ৰাহ্মণগৰাকীৰ এজনী কপিলী গাই আছিলে। ব্ৰাহ্মণগৰাকীয়ে কপিলী গাইগৰাকীৰ পৰা গাখীৰ কিন্তু খাব পোৱা নাছিলে। কিন্তু ব্ৰাহ্মণগৰাকীয়ে গম পাইছিলে যে ওচৰত থকা এটা টিলাত এজোপা বিৰিণা গছ আছে আৰু এই বিৰিণা গছজোপাত হেনো এই যে কপিলী গাইগৰাকী আছিলে বা গাইজনী আছিলে, কপিলী গাইজনীৰ অহাৰৰ পৰা আপোনা আপুনিকৈ গাখীৰ হেনো সদায় পৰি থাকে। এদিন কি কৰিলে ব্ৰাহ্মণে, ওচৰ চুবুৰীয়াক লগত লৈ এই বিৰিণাজোপা খান্দিবৰ কাৰণে এখন কোৰ লৈ গ'ল। বিৰিণাজোপা গুচালে, মাটি গুচালে, ঠিকেই আছে। এনেকৈ ঘাপ মাৰি দিওঁতে এটা শিলত হেনো কোৰডাল পৰিল, কোৰখন পৰি গ'ল। তাৰপাছত খান্দি দেখা পালে যে সেইটো এটা শিৱলিংগ। আৰু যে কোৰৰ ঘাপটো যে শিৱলিংগটোৰ ওপৰত পৰিল, তেতিয়া শিৱলিংগটোৰ এটা ছাইড অকণমান ভাঙি যোৱাৰ নিচিনা হৈ গ'ল। আৰু এই শিৱলিংগটো এতিয়াও সেইটো কাৰণে অকণমান এটা ছাইড ভাঙি থকা অৱস্থাতে দেখা যায়। তাৰপাছত কি হ'ল, লৌহিত্য বংশৰ ৰজা নাগাক্ষ বা নাগশংকৰ ৰজাই সেই কথা গম পাই হাতী আনি পেলাই শিৱলিংগটো উলিয়াব খুজিছিল তেতিয়া। কিন্তু সেই ৰজাই হাতী আনি পেলাইও শিৱলিংগটো তাৰ পৰা উঠাব নোৱাৰিলে। শেষত গৈ তাতে হেনো তেওঁ এই বিল্লেশ্বৰ দেৱালয়খন সাজি দিয়ে। শিৱ বিৰিণাৰ তলত উদ্ধাৰ হোৱা বাবে বিৰিণাৰ ঈশ্বৰ বিন্নেশ্বৰ, আৰু এই বিন্নেশ্বৰৰ পৰা ক্ৰমে গৈ 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 অপভ্ৰংশ হৈ শেষত বিল্লেশ্বৰ নাম পোৱা বুলিও ইতিহাসত কিছুমান জনশ্ৰুতিমূলক কাহিনী পোৱা যায়। মাটিকালি হিচাপত যদি আপোনালোকক মই ক'ব যাওঁ, বিল্লেশ্বৰ দেৱালয়ৰ মুঠ মাটিকালি আছিলে 5280 বিঘা 14 লেচা মাটি। কিন্তু এতিয়া এই 5280 বিঘা 14 লেচা মাটি হৈ থকা নাই।
ইয়াত বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান এই 5,280 বিঘাৰ 14 লেচা মাটিত গঢ়ি উঠিছে। এই বিল্লেশ্বৰ দেৱালয়খনে হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ ৰক্ষাৰ ক্ষেত্ৰত এক সাঁকো গঢ়ি তুলিছে, যি সাঁকোৱে আজিও কটকটীয়াকৈ ধৰি ৰাখিছে সমন্বয়ৰ ভেটি। আৰু ঐতিহ্য আৰু পৰম্পৰা অনুসৰি দেৱালয়ত আজিও পাইক প্ৰথা আছে। এতিয়া পাইক প্ৰথা বুলি ক'লে এই পাইক প্ৰথাৰ ভিত্তিতে স্থানীয় ইছলাম ধৰ্মী লোকসকলক সেই সময়ৰ ৰজাই ভূমি প্ৰদান কৰিছিল। তদুপৰি এই দেৱালয়খনৰ বিভিন্ন কামত এই মুছলমান লোকসকলক নিয়োজিত কৰিছিল আৰু এই মুছলমান লোকসকলক সেই সময়ত ৰজাই সন্মান সহকাৰে হুজুৰী উপাধি প্ৰদান কৰিছিল। তেতিয়াৰে পৰাই দেৱালয়খনত চলি আহিছে এক বিশেষ পৰম্পৰা। ভগৱানৰ কাৰণে আগবঢ়োৱা ভোগৰ থালিৰ এটা অংশ ইছলাম ধৰ্মী লোকসকলক এতিয়াও প্ৰদান কৰা হয়। দেৱালয়খনত প্ৰতি বছৰে উলহ মালহেৰে দুৰ্গা পূজা পালন কৰা যায়। কিন্তু আচৰিত কথা, যিটো সময়ত চাৰিওবাগে মাটিৰে নিৰ্মিত মৃন্ময় মূৰ্তিত দুৰ্গা পূজা আয়োজন কৰে, ইয়াত কিন্তু বিল্লেশ্বৰ দেৱালয়ত এডাল কলগছক খুব সুন্দৰকৈ সজাই পঢ়াই বস্ত্ৰ পিন্ধাই অলংকাৰেৰে সজাই কি কৰে, দেৱীৰ মূৰ্তিৰূপে পূজা অৰ্চনা কৰা যায় আৰু মহানৱমীৰ দিনাখন ইয়াতে মহ বলি দিয়ে। গোটেই বছৰটোততো বিভিন্ন দেশৰ পৰা, বিভিন্ন ৰাজ্যৰ পৰা, বিভিন্ন জিলাৰ পৰা ভক্তৰ বা পৰ্যটকৰ বিল্লেশ্বৰ দেৱালয়ত আগমন হয়েই। ইয়াৰ উপৰিও দুৰ্গা পূজাৰ সময়ত আকৌ লাখে লাখে ভক্তই বিল্লেশ্বৰ দেৱালয় পৰিভ্ৰমণ কৰিবলৈ আহে আৰু উলহ মালহেৰে সেই দুৰ্গা পূজাৰ সময়ত আকৌ ইয়াতে 4-5খন থিয়েটাৰ, বিভিন্ন ধৰণৰ নাগাৰা নাম আদি সেইটো সময়ত প্ৰদৰ্শন হয়। এই বিল্লেশ্বৰ দেৱালয়ত এতিয়া যদি মই আপোনালোকক বিল্লেশ্বৰ দেৱালয়ৰ বৰ্তমানৰ আন্তঃগাঁথনিৰ বিষয়ে ক'বলৈ যাওঁ, বৰ্তমান বিল্লেশ্বৰ দেৱালয়খন আন্তঃগাঁথনিৰ ফালৰ পৰা যথেষ্টখিনি উন্নত হৈছে। বিল্লেশ্বৰ দেৱালয়ত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ পৰাও বিভিন্ন ধৰণেৰে সা সুবিধা বৰ্তমান লাভ কৰিছে। এই বিল্লেশ্বৰ দেৱালয়ত আজি শাওণৰ মাহত মই নৈবেদ্য আৰু পূজাৰ উদ্দেশ্য আগত ৰাখি বিল্লেশ্বৰ দেৱালয়ত মই উপস্থিত হৈছিলোঁ। কিন্তু মই আচৰিত হৈছিলোঁ, ভক্তৰ এক লানি নিচিঙা শাৰী। মোৰ অনুভৱ হৈছিলে যেন মই দুৰ্গা পূজাতহে আহিছোঁ বা দুৰ্গা পূজাৰ সময়ত যিটো ভক্তৰ এটা উগুল থুগুল বা ইপিনৰ পৰা সিপিনে যাব নোৱাৰা এক পৰিৱেশ হৈ যায়, চাৰিওফালে কেৱল মানুহ আৰু মানুহ, এনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পাই মই নিজে আচৰিত হৈছিলোঁ। মই শাওণৰ দ্বিতীয়টো সোমবাৰ হিচাপে বিল্লেশ্বৰ দেৱালয় প্ৰভু সদাশিৱৰ শ্ৰীচৰণত এইটোৱে প্ৰাৰ্থনা কৰিছোঁ, বৰ্তমান পৃথিৱীৰ পৰা যাতে অপায় অমংগলবোৰ নাইকিয়া হৈ যায়, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমগ্ৰ মানৱ জাতিৰ সকলো দুখ কষ্ট মহিমূৰ হয় আৰু সকলোৱে যাতে শান্তি সম্প্ৰীতিৰে ভাতৃত্ববোধৰ এক নিদৰ্শন লগত ৰাখি সুন্দৰকৈ জীৱন যাপন কৰিব পাৰে, এইখিনিয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। বিল্লেশ্বৰ দেৱালয়ত সমন্বয়ৰ যিটো বাৰ্তাৰ কথা আপোনালোকৰ আগত মই